হেল্ল' গাইজ, মোৰ ইউটিউব চেনেল আমি ব্লগলৈ আপোনালোক সকলোকে স্বাগত জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে আৰু ময়ো ভালে কুশলে আছোঁ। এতিয়া মই মোৰ হাজবেণ্ড দি ওলাইছোঁ মাছ আনিব। এতিয়া টাইম 5:30মান বাজিছে। সৰুৱা আগত গৈ আছে মোৰ স্বামীজী। এতিয়া আমি আহি আছোঁ ইয়াত টেম্পুত দুয়োজনে, আৰু ৰাস্তাত এনেকুৱা ভিৰ হৈছে ইয়াত দেখিছেই নহয়, পুৰা লাইন লাগি আছে গাড়ী মটৰৰ। আৰু আমাৰ পৰা বহুত দূৰ হয়, 160 টকা লাগে আহোঁতে যাওঁতে মাছ আনিবৰ কাৰণে। আমাৰ ওচৰে পাঁজৰে মাছৰ দোকানো নাই, আৰু মাংসৰ দোকান আছে দুখন খালী। আৰু এয়া দেখিছেই নহয়, আহি পাই গ'লোহি মাছৰ বজাৰ। ইয়াতে লাইট জ্বলালে, ৰাতি হৈ গ'লগৈ। দেখিছেই নহয়, ইয়াতে একদম চব ধৰণৰ মাছেই পায়, যেনেকৈ আমাৰ অসমত পায় ইয়াতো তেনেকৈ চব মাছেই আছে। এতিয়া মাছ লৈ আহি এয়া দুয়োজন ঘৰ পাই গ'লোহি, আৰু ধুনীয়াকৈ বনাই কৰি খাই লওঁ। বজাৰৰ পৰা এইখিনি মাছ আনিলোঁ, এতিয়া ধুই কৰি আনিছোঁ। এয়া হালধি নিমখ ইয়াতে সানি লৈছোঁ এনেকৈ, আৰু এতিয়া ইয়াত ধুনীয়াকৈ একদম টেৱাত দি ফ্ৰাই কৰি লওঁ, লৈ আৰামত খাই কৰি লৈ। আশা কৰিলোঁ আপোনালোকৰ মোৰ ভিডিঅ'টো নিশ্চয় ভাল লাগিল। আজিলৈ আহোঁ, আকৌ লগ পাম আন এটি ভিডিঅ'ত।